ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা তোমালোক আটাইকে মোৰ চেনেললৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ BA ফাৰ্ষ্ট চেমৰ এডুকেশ্যন মেজৰৰ তৃতীয়টি অধ্যায় শিক্ষাৰ দাৰ্শনিক ভিত্তি ইংলিছত ফিলছফিকেল ফাউণ্ডেশ্যনছ অফ এডুকেশ্যন পাঠটিৰ কেইটামান নোটছ তোমালোকে এই ভিডিঅ'টি শেষলৈকে চাবা যদি ভিডিঅ'টোৰ পৰা উপকৃত হোৱা তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা মই শিক্ষাৰ্থীসকলক এটা কথা ক'ব বিচাৰোঁ যে যদি তোমালোকে পাঠটো পঢ়ি বুজি উঠি নিজৰ লিখন শৈলী ব্যৱহাৰ কৰি প্ৰশ্নোত্তৰবোৰ নিজৰ লিখন শৈলী ব্যৱহাৰ কৰি লিখিবলৈ যত্ন কৰা তেন্তে বেছি নম্বৰ পাবলৈ সক্ষম হ'বা হে আহা অলপ পলম নকৰি আমি পাঠটি আলোচনা কৰোঁ নোটছ বুলি নহয় তোমালোকে টুকি যাবা মই পাঠটি আজি তোমালোকৰ আগত বুজাম মানে যিখিনি আমি গুৰুত্বপূৰ্ণ বিষয় বুলি ভাবোঁ সেই প্ৰশ্নোত্তৰখিনি আমি পাঠটিৰ পৰা উলিয়াই যাম পাঠটি যিমান ডখৰলৈকে পাৰোঁ সিমান ডখৰলৈ বুজাই যাম পাঠটি হৈছে শিক্ষাৰ দাৰ্শনিক ভিত্তি ইংলিছত ফিলছফিকেল ফাউণ্ডেশ্যনছ অফ এডুকেশ্যন এতিয়া আহা তেনেহ'লে দৰ্শন কি এতিয়া আমি পঢ়িব লাগিব দৰ্শনৰ অৰ্থ দৰ্শন কি দৰ্শন বুলিলে কি বুজা যদি হাই ছেকেণ্ডেৰীত কোনোবাই দৰ্শন ছ'চিয়েল লজিক পঢ়ি আহিছা ফিলছফি পঢ়ি আহিছা তেন্তে তোমালোকৰ বাবে অলপ পাঠটি সহজ যিখিনি নাই পঢ়া তেওঁলোকেও ইমান চিন্তা কৰিব নালাগে এই ভিডিঅ'টি যিখিনি নাই পঢ়া সেইখিনিৰ বাবে ভালদৰে বুজাই দিম যেহেতু আহা তেনেহ'লে দৰ্শন কি বুলি ক'লে আমি কি বুজিম প্ৰথমে দৰ্শন কি বুলি ক'লে আমাৰ চমুকৈ এটা ধাৰণা আহে জ্ঞানৰ প্ৰতি আমাৰ যি ভালপোৱা আছে তাকে আমি কি বুলি কওঁ চমু অৰ্থত দৰ্শন বুলি কওঁ ফিলছফি বুলি কওঁ হয়নে তাৰপিছতে চাবা অসমীয়া দৰ্শন শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে কি ফিলছফি এই যে ফিলছফি শব্দটো কি ভাষাৰ পৰা আহিছে গ্ৰীক ভাষাৰ কি শব্দ দুটাৰ পৰা উৎপত্তি হৈছে বাৰু ফিলছ আৰু ছফিয়া শব্দ দুটাৰ পৰা উৎপত্তি হৈছে মানে আমি ক'ব লাগিব যে অসমীয়া দৰ্শন শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে আহে আকৌ পৰীক্ষাত এইটো ফিলছফি এই ফিলছফি শব্দটো গ্ৰীক ভাষাৰ ফিলছ আৰু ছফিয়া শব্দ দুটাৰ পৰা উৎপত্তি হৈছে এই যে ক'লোঁ আমি গ্ৰীক ভাষাৰ শব্দ দুটা সেই দুটা ফিলছ মানে কি মানে ইয়াৰ অৰ্থ ফিলছ মানে কি ভাল পোৱা ইংলিছ লাভ আৰু ছফিয়া মানে হৈছে জ্ঞান উইজডম গম পালে এই প্ৰশ্নটো VVI দি থবা এই প্ৰশ্নটো কুৱেশ্যনবোৰত মানে কি হয় প্ৰশ্ন পেপাৰবোৰত আমাৰ অহা দেখিবলৈ পোৱা যায় কুৱেশ্যন পেপাৰত আহে ভালদৰে পঢ়ি যাবা তাৰ পাছৰটো চোৱা দাৰ্শনিক চিচেৰোৱে দৰ্শনক সকলোবোৰ কলাৰে মাতৃ বুলি আখ্যা দিছে মাদাৰ অফ অল আৰ্টছ হয়নে সকলো কলাৰে মাতৃ বুলি কাক আখ্যা দিছে এইটো মনত ৰাখিবা চিচেৰোৱে ইংলিছটো কি CISERE চিচেৰোৱে দৰ্শনক সকলোবোৰ কলাৰে মাতৃ বুলি আখ্যা দিছে এইটো গুৰুত্বপূৰ্ণ ভালদৰে মনত ৰাখি ল'বা তোমালোক ইয়াৰ পাছতে কি কৰিব লাগিব দৰ্শন সম্পৰ্কত বিভিন্ন দাৰ্শনিকে বিভিন্ন সংজ্ঞা আগবঢ়াইছে তাৰে আমি কি কৰিব লাগিব সংজ্ঞা আমি মনত ৰাখিব লাগিব হায়াৰ ছেকেণ্ডেৰীত আমি পঢ়িছিলোঁৱে নহয় জানো সংজ্ঞা মনত ৰাখিব লাগে আৰু সংজ্ঞাত যদি আমি আমুকে মানে কোনোবা এজন ব্যক্তি কৈছে কোনোবা এজন মানে কথাটো কৈছোঁ দাৰ্শনিকে কৈছে হয়নে দাৰ্শনিকে কোৱাটো
আমি কি কৰিব লাগিব কৈছে বুলি কৈ তেওঁ কি ক'ব লাগিব বা তেওঁৰ মতে বুলি কৈ আমি এডাল দাড়ি কম আৰু থৈ যাব নালাগিব কাৰণ তেওঁ যেনেদৰে কৈছে আমি তেনেদৰে তাত কি কৰিব লাগিব সেন্টেন্সটো কমপ্লিট কৰিব লাগিব প্ৰথমে আমি কাৰ বিষয় দিছো চোৱা প্ৰথমে আমি দিম দাৰ্শনিক কান্টৰ মতে প্ৰথম ডেফিনেশনটো কাৰ দিম কান্টৰ দাৰ্শনিক কান্টৰ মতে ইংলিছ KANT কান্টৰ মতে কাৰণ ইংলিছটো কিয় কৈ গৈছো জানা ইংলিছ ল্যাঙ্গুৱেজটো কিয় কৈ গৈছো কাৰণ আমাৰ ইংলিছত পেপাৰ আহিব এবাৰ বুলি নহয় আমি আগতে তেনেকৈ নাই পোৱা মানে সেই কাৰণে কৈছো BA কি হয় মেজৰ পেপাৰখন ইংলিছত আহে সেইবাবে তোমালোকক কৈছো যে ইংলিছত পেপাৰ আহিব সেইবাবে তোমালোকক ইংলিছত বুজাই গৈছো আৰু তোমালোকে ইংলিছত মনত ৰাখিবলৈ চেষ্টা কৰিবা এই যে কৈছে দাৰ্শনিক কান্টৰ মতে ইংলিছত আহিব কোনে কৈছে তেনেকৈ আহিব গম পাইছা according to the Kant কমা উদ্ধ কমা দিবা তেনেকৈ লিখিবা আৰু যে দৰ্শন হৈছে জ্ঞান আৰু জ্ঞানৰ সমালোচনা সম্পৰ্কীয় বিজ্ঞান ইংলিছত কি হ'ব বাৰু Philosophy is the science of criticism of cognition. তাৰ পাছৰটো চোৱা এইটো এটা ডেফিনেশ্যন দিব পাৰিবা আৰু এটা দিবা Weber Weberৰ মতে দৰ্শন হৈছে প্ৰকৃতিৰ সামগ্ৰিক ৰূপৰ অনুসন্ধান আৰু সকলো বিষয়ৰ সাৰ্বজনীন ব্যাখ্যা দিয়াৰ প্ৰচেষ্টা ইংলিছৰটো চোৱা Philosophy is the search for a comprehensive view of nature, an attempt at a universal explanation of things. Etu Weber mote. Tar pasot chua fichte Englishot FICHTE fictor mote দৰ্শন হৈছে জ্ঞান সম্বন্ধীয় মতবাদ বা বিজ্ঞান ইংলিছত কি হ'ব Philosophy is the doctrine or science of knowledge তাৰ পাছৰটো লিখিবা তোমালোকে মনত ৰাখিবা তোমালোকে মনত ৰখাৰ ওপৰত কথা হেগেলৰ মতে দৰ্শন হৈছে পৰম প্ৰত্যয় সম্বন্ধীয় বিজ্ঞান ইংলিছত কি হ'ব Philosophy is the science of the absolute idea হেতু হ'ব তাৰ পাছৰটো চোৱা কিহৰ ওপৰত দিবা ৰাধা কৃষ্ণনৰ মতে কমা উদ্ধ কমা ষ্টাৰ্ট কৰিবা বাস্তৱ প্ৰকৃতি সম্পৰ্কে যৌক্তিক বিচাৰে হৈছে দৰ্শন তাৰপৰা এনেকৈ লিখিবা according to the সকলোতে লিখিবা আৰু ৰাধা কৃষ্ণ according to ৰাধা কৃষ্ণ তেনেকৈ লিখি ল'বা ইংলিছত কৈ গৈছো গোটেইখিনিতে লিখি ল'বা Philosophy is a logical inquiry in the nature of reality এতিয়া হেতু ডেফিনেশ্যন লিখাৰ পিছত আৰু এটা ডেফিনেশ্যন চোৱা কি লিখিবা আৰু হাৱাৰ্ড স্পেন্সাৰৰ মতে দৰ্শন সম্পূৰ্ণৰূপে সুসংবদ্ধ জ্ঞান এটো লিখিব পাৰা তোমালোকৰ কথা তোমালোকে যি লিখা ইংলিছত কি হ'ব Philosophy is concerned with everything as a universal science আৰু লিখিব পাৰা লেভিছনৰ মতে এটো তোমালোকে নিজে এখিনি লিখিবা মই কৈ গৈছো কেইটামান ডেফিনেশ্যন লেভিছনৰ মতে কি হ'ব LEVISON লেভিছন দৰ্শন হৈছে মানসিক কাৰ্য ইংলিছত কি Philosophy is mental activity এখিনি তোমালোকে মনত ৰখালেই হ'ল ভালদৰে পঢ়ি যাবা বুজি যদি কিবা নোপোৱা তেন্তে মোক কবা মই বুজাই দিম বাৰু তাৰ পিছত তোমালোকৰ কি আহি পৰিলে জানানে
পাছৰকণ মই পাছত বুজাম দৰ্শন আমি অলপ সৰুকৈ আমি কি লৈ পৰিছোঁ এটা কনচেপ্ট লৈ লৈছোঁ মূৰত আমি আগতে হাই ছেকেণ্ডেৰীটো যদি পঢ়ি অহা নাই কোনোৱে যদি আমি এটা সৰুকৈ আজি এই ভিডিঅ'টোত আমি এটা সৰুকৈ ষ্টেপ লৈ ল'লোঁ কনচেপ্ট এটা লৈ ল'লোঁ আৰু ইয়াৰ পৰা আমি এইকণ কনচেপ্ট জানিব পাৰিছোঁ যিহেতু আমি বহলভাৱে জানিব পাৰিমগৈ তেনেহ'লে আজিলৈ ইমানতে সামৰিলোঁ তোমালোকে এই লেচনটোৰ পাছৰখিনি আৰু পাছৰ পাৰ্টটোত পাবা তোমালোকে আজিখিনি বুজি পালানে নাই তোমালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবা আজিলৈ ইমানেই আছিল এই ভিডিঅ'টি তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা তেনেহ'লে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ